নমস্কাৰ বন্ধুসকল, সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম। সকলোকে ৰাসৰ বহুত শুভকামনা থাকিল। আৰু আপোনালোকে আগৰ ভিডিঅ'টোত চাই গম পাইছেই চাগে আমাৰ কাজিৰঙা অঞ্চলত যে ৰাস হৈ আছে। তো ইয়াৰে দুটা দিন পাৰ হৈ গ'ল, আজি শেষৰটো দিন, আৰু ইয়াৰে আজি মুখ্য আকৰ্ষণ হিচাপে আছে মহিলাৰ দ্বাৰা ৰাস প্ৰদৰ্শন। তো সকলোৱে ভিডিঅ'টো চাই থাকক শেষলৈকে। ধন্যবাদ। এখন নাটক পৰিচালনা কৰাৰ আগতে যেনেদৰে বস্তু বাহিনী সজোৱা হয় বা মিউজিক ছিষ্টেম আদিৰ পৰা ধৰি কৰা হয়, তো এইবিলাক আপোনালোকক বিহাইণ্ড দ্য চিন হিচাপে দেখাবলৈ গৈছে। এইফালে সকলো বস্তু থৈ দিয়া আছে, যন্ত্ৰ পাতি, ষ্টেজটো বনাই থোৱা আছে ধুনীয়াকৈ। তো এইফালে দেখাই আছোঁ আৰু ধুনীয়া বৰ্তমান 7টা বাজিছে ৰাতিৰ, এতিয়ালৈকেতো এজনো মানুহ দেখা নাই ভালদৰে। তো লাহে ধীৰে আহিব আৰু আজি শেষ ৰাস। তো আমাৰ ইয়াত ফালে মানুহ চানুহ নাই, আমি অকলে, তুষাৰ আৰু মই। যিহেতু আমাৰ টিকেটটো বাৰু 3জন হোৱাৰ পৰা, কিন্তু ইয়াত লগাইছে গেলেৰী টিকেট 100 টকা। তো গেলেৰীত বহি চোৱা মজাই বেলেগ নে কি তুষাৰ ভাই? আজি আমি ইয়াতে বহি পেলি চাম বুলি ভাবিছোঁ। একদম টপ ফ্ল'ৰত উঠিলোঁ, তো খালি নামিবলৈ দিগদাৰ আৰু ইয়াত বাঁহ লগাই দিছে আৰু কাঠ লগাই দিছে। তো ইয়াৰ পৰা চিনটো বঢ়িয়া আহে, চাই থাকক। ইয়াৰ পৰা চাওক চিনটো কি ধুনীয়াকৈ আহে। লুটি খাই পঢ়িবলৈ হ'লে দিগদাৰ আছে। মই বৰ্তমান উপস্থিত আছোঁ ইয়াৰ ৰাসৰ মঞ্চৰ তলত। এইফালে আমাৰ তুষাৰ ভাই আছে, দেখি নাপাব হয়তো চাগে, ভিডিঅ' কোৱালিটি বৰ এটা ঠিক নহয়। তো ইফালে ষ্টেজৰ তলতে সমস্ত বস্তু বাহানিবোৰ থোৱা আছে। এইফালে অঘাসুৰ, বকাসুৰ, ধেনুকাসুৰ আৰু কিবা অসুৰ থৈ দিয়া আছে। তো ভিডিঅ'টো চাওক, আমি দেখাবলৈ গৈ আছোঁ আপোনালোকক মেকআপ যেনেদৰে কৰি থকা হৈছে। তো ভিডিঅ'টো চাই থাকক। এইফালে মেকআপ কৰি থকা হৈছে, আপোনালোক দেখাবলৈ চেষ্টা কৰিম। চাওক, এইফালে কমখনে কোনোবা ওলাই আছে আৰু এইফালে মেকআপ কৰিছে দাদাজনে। এয়া আমাৰ মা কালকেতু ভাৱত বহি আছে। এইফালে বিষ্ণু ওলাই আছে। এফালে সকলো ভাৱৰীয়া ওলাই ৰেডি হৈ গৈছে, এতিয়া অকল ষ্টাৰ্ট হোৱাতহে জোৰ। তো আপোনালোকে উপভোগ কৰিব বুলি আশা থাকিল ভিডিঅ'টো। আৰু ভিডিঅ'টো যদি অলপ হ'লেও ভাল পায়, এই কষ্ট কৰা মহিলাসকলৰ বাবে এটা লাইক আৰু কমেণ্ট কৰি দিব। ধন্যবাদ।
बोलिए गोपाल हटे तुरंत मार हाले हाले मेलिया जाना हमको हम कहो आनंद उठा अभिनय होगी तांडव कुमार काला करो महाराज अरे पालन करा আপনার আদেশ নির্গত করেছি মহারাজ এই মুহূর্তে মই এই ঘটপট্ট বলাইনি ভূমিকা দৈবকী কংসৰ মৰণ জানো ইমান সহজ অসম্ভব দাদা অসম্ভৱ কংসৰ মৰণ ইমান সহজে হ'ব নোৱাৰে অনামিষ মহারাজৰ তজচৰণ মহারাজ ফলানে ৰণঞ্জয়ী লোকতন্ত্ৰৰ অন্যে হস্তুনৰ কালকেতো মহারাজ হাতক দমন কৰি হাতে তলে শিকলি লগাই বন্দী কৰি থৈছো অন্ধকাৰ ফুটাখনত আৰু মহাৰাজ কিমান কৰিছ মৰে স্থাপন ধন্য ধন্য কালকেতো ফলানিছো সতৰ তোমাৰ কাৰ্যৰ বাবে এই ৰত্নহাৰ প্ৰদানিছো তোমাৰ কাৰ্যৰ বাবে নোৱা কালকেতো সন্দেহ পলানি বিশ্বাস ভাল মহাৰাজ এতে বিদায়হে মাগিছো এই
প্ৰহৰী তহঁতে ভালদৰে নিৰীক্ষণ কৰিবি আৰু সন্তান ভূমিষ্ঠ হোৱাৰ লগে লগে মোক খবৰ দিবি আৰু যদি কৰ্তব্যত অৱহেলা কৰ তাৰ শাস্তি কি হ'ব জান? মৃত্যুদণ্ড। ভালদৰে পহৰা কৰিবি।
Oh